সাবস্ক্রাইব কৰক পৰাগজ্যোতি বৰা আছামী চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোত আছে আমাৰ লগত দুটা প্ৰাণী আৰু একদম ক্ষুদ্ৰ প্ৰাণী, কিন্তু মানুহে এইটো নাভাবে যে এই বস্তুটোৱে আমাক কিমান উপকাৰ কৰি আছে আৰু তাৰ ফলত কিছুমান ফলত আমাৰ এই বস্তুটো নাইকিয়া হৈ গৈ আছে। ক্ষুদ্ৰ প্ৰাণী হ'ল বুলি তাক যে এনেকৈ অৱহেলা কৰিব লাগে সেইটো কথা নহয়। আমি তাৰ বিষয়ে এতিয়া আলোচনা কৰিম। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এবিধ হৈছে মৌ-মাখি আৰু এবিধ হৈছে পখিলা। আমি সৰুৰ পৰা দেখি আহিছোঁ পখিলা আৰু মৌ-মাখি। আপুনি নিশ্চয় দেখিছে? হয়। তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? আচ্ছা, এতিয়া পখিলা আৰু মৌ-মাখি এই দুয়োবিধেই আমি নজনাকৈ আমাৰ মানৱ জাতি তথা বিভিন্ন পশু পক্ষী এইবিলাকক কিমান উপকাৰ কৰি আছে সেই কথাটো আমি হয়তো বহু লোকে আজিলৈকে বিশ্লেষণ কৰিব খোজা নাই বা জানিব খোজা নাই। কিন্তু আছে, বহুত মানুহ আছে, পখিলাক লৈ বহুত মানুহ ব্যস্ত হৈ আছে। মৌ-মাখিৰ ওপৰত বহুতে গৱেষণা কৰি আছে বা এইবিলাক ব্যৱসায় ভিত্তিক মৌ-মাখি পালন কৰি আছে। তথাপি আজি আমি বিষয়টো লৈ আহিব খোজা মূল কাৰণ হ'ল এইটোৱেই যে পখিলাবিলাকে আমাৰ খেতি পথাৰত কেনেধৰণে আমাক সাৰৰ নিচিনা কিছুমান কাম কৰে। আকৌ মৌ-মাখিবিলাকেও ঠিক তেনেদৰে পৰাগ ৰেণুবিলাক এজোপা গছৰ পৰা এটা ফুলৰ পৰা আন এটা ফুললৈ নিয়াৰ ফলতহে কিন্তু ফল আৰু ফুলবিলাক আমি বেছিকৈ পাবলৈ সক্ষম হৈছোঁ। এতিয়া কথাটো হ'ল কি, এই যে আপোনাৰ পখিলা আৰু মৌ-মাখিবিলাক বিভিন্ন ক্ষেত্ৰত আমি মানৱ সমাজে প্ৰায় কোনো ধৰণৰ এনেকুৱা গুৰুত্ব দিয়া মই দেখা নাই বা বহুত কমেই দেখিছোঁ, কিন্তু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। মই ভাবোঁ মৌ-মাখি এতিয়া মৌজোলটো আমাৰ শিশুবিলাকৰ কাৰণে কফ হ'লে আমি এটা মেডিচিন হিচাপে ব্যৱহাৰ কৰোঁ। আকৌ পখিলাবিলাকক ধৰি লোৱা বহুত আমাৰ কবিবিলাকেও বিভিন্ন সময়ত কবিতা ৰচনা কৰি আহিছে। গতিকে সেই ক্ষুদ্ৰ হ'লেও সেই প্ৰাণীবিলাকৰ গুৰুত্ব কিন্তু আমাৰ পৰিৱেশৰ ওপৰত বহুত বেছি। সেইটো কাৰণে যেনেদৰে আমি বাহিৰৰ ৰাজ্যবিলাকত দেখিছোঁ বা শুনিছোঁ এই চটৰ ওপৰত অলপমান পানী খোৱা হয়, সৰু সৰু চৰাই চিৰিকটিবিলাক আহি পেলাই সেই পানীবিলাক লৈ কিবা খায়। ঠিক তেনেদৰে আমি পখিলা আৰু মৌ-মাখিবিলাকৰ কাৰণে ঘৰতে সৰু এটা কাম কৰিব পাৰোঁ। কি কৰিব পাৰোঁ? আপুনি ধৰক সৰু এটা পানী অলপমান চেনি গুলি পেলাই, ধৰক 3 চামুচমান চেনি গুলি তাৰ লগত যদি আমি পাৰোঁ কষ্ট কৰোঁ তেতিয়াহ'লে কি কৰোঁ, মগুমাহ কেইটামান মগুমাহ পিচি পেলাই তাতে যদি দি থওঁ, তাত আহি পেলাই আমাৰ মৌ-মাখি আৰু পখিলাবিলাকে খাব। সেইটো মানে এটা তেওঁলোকৰ কাৰণে ভিটামিন হৈ গ'ল। যেনেকৈ আমাৰ আজি ধৰি লওক মৌ-মাখি আৰু পখিলাৰ দ্ৰুত গতিত যেনেকৈ হ্ৰাস পাবলৈ গৈ আছে, ফল ফুলবিলাক কমি গৈছে, তাৰ কাৰণে আমি মানৱ জাতিয়ে তেওঁলোকৰ কাৰণে অলপ কিছু কৰিব পাৰোঁ। কৰাৰ প্ৰক্ৰিয়াটো আপুনি গম পাইছেই। মগুমাহ তিয়াই থৈ পেলাই তাক পিচি পেলাই দিওঁ, ভিটামিন টাইপৰ কাম কৰা সেইবিলাক খালে কি হয়, মৌ-মাখিটো জোৰদাৰ হয়, ভিটামিন পায় আৰু সেই সময়ত আমাক আৰু অকণমান আমাৰ পৰিৱেশটো অংশগ্ৰহণ কৰি ভাল ভাল কামবিলাক এনেকুৱা কাম কৰিবৰ কাৰণে সক্ষম কৰিব। ঠিক তেনেদৰে আমাৰ মানুহৰ কাৰণে কৰি আছে সেইটোৱে মই ক'ব। তেওঁলোকে আমাৰ কাৰণে বহুত কিবা কিবি কৰিছে, কিন্তু আমি নিজে কৰিব কিন্তু আমি নকৰবাত যদি কাম প্ৰাণী জীয়াই থাকিব, তেওঁলোকে কামবিলাক কৰিবৰ কাৰণে সুবিধা হয়। সেইখিনিয়ে কথা। আৰ্থিকভাৱেও আমি অলপ ভাল হ'ব। সেইটো কাৰণে গুৰুত্ব দিয়ক। এনেকুৱা সৰু সৰু কথা আমাৰ মাজত ঠিক আছে। পৰিৱেশ সংক্ৰান্তীয় কথা আমাৰ বহুত আছে, যিবোৰ আমি সৰুৰ পৰা শিশুবিলাককো শিকাব লাগে যে নাই নাই পখিলাটো নেমাৰিবা, বা মৌ-মাখি বাঁহ এটা দেখিলে আমি উৎপাত লগাই পেলাই তাক পাৰি আনো খাই দিওঁ, এনেকুৱা কথা নহয়। অৱশ্যে যিখিনি পাবলগীয়া, যিখিনি খাবলগীয়া এইখিনি আপুনি খাব পাৰিব, সেইখিনি আমাক দিয়ে। যিখিনি ল'বলগীয়া আছে সেইখিনি লওক, কিন্তু এনেকুৱা কথা নহয় যে গোটেই বস্তুটো ধ্বংস কৰি পেলাই আমি আমাৰ প্ৰাপ্যটো শেষ কৰিম। সকলোৱে মিলি এনেকুৱা সৰু সৰু কিছুমান জীৱ জন্তু প্ৰাণীৰ বিষয়ে আমি চিন্তা কৰোঁ, সকলোৱে মিলি একগোট হৈ আগবাঢ়ি যাওঁ, তেওঁলোকক অলপ সহায় কৰি দিওঁ, অলপ চেষ্টা কৰোঁ। চেষ্টাৰ সাধ্য নাই, চেষ্টা কৰিলে সকলো কামেই সিদ্ধি হয়, কিন্তু সকলো মিলিব লাগিব, মিলিজুলি আমি আগবাঢ়ি যাব লাগিব। এয়াই আপোনালোকৰ ওচৰত অনুৰোধ আৰু
আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰিব ভাল লাগিলে, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো মোৰ ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।